নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰশ্মিতাই মোৰ চেনেল ৰশ্মিতাজ ব্লগৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক হিয়াভৰা ওলগ যাচিলোঁ। আজি শনিবাৰ আহিন মাহৰ 30 তাৰিখ আৰু আজি মোৰ চেনেলৰ জৰিয়তে আপোনালোকক কাতি বিহু কিয় উদযাপন কৰোঁ আৰু মোৰ দিনটোনো আজি কেনেদৰে পাৰ হ'ল তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গুড মৰ্ণিং। মই এতিয়া শুই উঠিলোঁ। মই ভাবিছোঁ আজি ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱা এতিয়া বাজিছে 6টা আৰু মই মুখ হাত ধুই আহিলোঁ। মুখ হাত ধুই অহাৰ পিছত এতিয়া মোৰ কামবিলাক লাহে লাহে ষ্টাৰ্ট কৰি দিওঁ। এতিয়া প্ৰথমতে এবাৰ বাহিৰখন চাই আহোঁ। দেউতা আচলতে ৰাতিপুৱাই যায় খোজকাঢ়িবলৈ, গেটখন এনেকৈ অকণমান খুলি থৈ যায়। এতিয়া বাহিৰৰ পৰিৱেশটো বৰমা উঠিলে? কাৰেণ্টটোৱে গুচি গ'ল। ৰাতিপুৱা 6টা বজাতে কাৰেণ্টটো গুচি গ'ল সোনকালে। তাৰপিছত তোমাৰ সৰু দেখালে আজি কাতি বিহু, সেইকাৰণে আৰু এতিয়া ওলাই আহিছোঁ পিছফালখনত অকণমান চাই লওঁ। পিছফালখনত ওলাই আহিলে ভাল লাগিছে। ভিতৰটো ইমান বেছি গৰম লাগিছে নহয়, আজি বহুত গৰম হয়। বতাহ মাৰি আছে পিছফালে অলপ বেছিকৈ। এতিয়া মই অলপ মূৰত তেল ঘঁহি ল'ম, যিহেতু আজি মূৰ ধুম। গতিকে এতিয়া কামখিনি কৰোঁতে যদি মই মূৰত তেল ঘঁহি লওঁ তেতিয়া সুবিধা হয়, পিছত আৰু তেল ঘঁহা নহয়। সেইকাৰণে তেলটো মূৰত দি লওঁ। দি লোৱাৰ পিছত আপোনাৰ কামবিলাক কৰি ল'ম। চাফাই কাম যি আছে, ঘৰ ঝাৰু মোচা, তাৰপিছতে গা পা ধুই আহি ধুনীয়াকৈ আপোনালোকক লগ পাই আছোঁ। ঠিক আছে, এতিয়ালৈ আহোঁ তেন্তে, বাই। এতিয়া গা ধুই আহিলোঁ। গা ধুই অহাৰ পিছত এতিয়া যাওঁ ব্ৰেকফাষ্ট বনাবলৈ। চাওঁচোন আজি ব্ৰেকফাষ্টত কি বনাওঁ। একচুৱেলি আমি সদায় জুলীয়া টাইপৰ চব্জি খাওঁ ব্ৰেকফাষ্টত। এতিয়া চাওঁ কি আছে বনাবলৈ কাৰণে। চব্জি আছে, এয়াই বেছি চব্জি নাই। চব্জি এয়াই আছে। এতিয়া বনাম স্কোৱাছ বনাম। ৰাতিপুৱা বেছি আমি স্কোৱাছেই খাওঁ। স্কোৱাছ বনাম। স্কোৱাছ এটা লৈ ল'লোঁ, তাৰ লগত মূলা লৈ ল'লোঁ। অকণমান মূলা দি দিম। আৰু এটা আলু লৈ ল'লোঁ। এতিয়া লাহেকৈ বনাই লওঁ মই, ঠিক আছে।
আপোনালোকে চাই থাকক মইনো কি কৰি থাকোঁ, আজিৰ দিনটো আপোনালোকৰ লগত কেনেদৰে পাৰ কৰোঁ। আৰু এটা কথা, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মই চব্জিখিনি কাটি লওঁ। প্ৰথমতে অলপ পানী খাই লওঁ। মই পানীয়ে খোৱা নাই, ৰাতিপুৱা গা ধোৱাৰ পিছত পানী খাওঁ সদায়। ইমান দেৰি হৈ গ'ল, ৰাতিপুৱা 4:30তে কাম কৰিলোঁ। কাম কৰি মই এতিয়া আজৰি হৈছোঁ, 9টা বাজিছে। আচলতে আজি বিহু যে, সেইকাৰণে অলপ বেছিয়ে দেৰি হৈ গৈছে। এতিয়া মই এটা কাম কৰোঁ, ভাগৰ লাগি গৈছে। এতিয়া মই এটা কাম কৰোঁ, মূৰটো মই পটককৈ ক্লাছৰ দৰে মাৰি আহি আছোঁ। ৰ'ব হা, 1 মিনিট। হৈ গ'ল, এতিয়া ক্লাছৰ মাৰি আহিলোঁ। এতিয়া টেনশ্যন নাই একদম। এতিয়া পটাপট চব্জি বনাম, ৰুটি বনাম, তাৰপিছত ব্ৰেকফাষ্ট হৈ যাব। 9:30 ভিতৰত আমি খাওঁ। এতিয়া কিন্তু 9:30তকৈ অলপ দেৰি হ'ব, 9:45 মান হৈ যাব। যিমান পাৰোঁ সোনকালে কৰোঁ। মই আপোনালোকক এইটো ৰেচিপি বুলি নহয়, এনেই চব্জিটো কেনেকৈ বনাইছোঁ তাকে দেখাই দিওঁ এবাৰ, ঠিক আছে। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, বহুতে হয়তো নাজানে, স্কোৱাচটো এঠা থাকে, কাটিলে হাতত চেকা লাগে। কিন্তু আপুনি যদি এই স্কোৱাচটো অলপ সময় পানীত ডুবাই ৰাখে তেতিয়াহ'লে আপোনাৰ এঠাটো নাথাকে। কাটিলে হাতত মানে এঠা নালাগে, সেই চেকা ধৰি যায় যে, সেই চেকাটো নালাগে। তো মই আগতে নাজানিছিলোঁ, ইয়াতে আহি মই মাৰ পৰা শিকিলোঁ। চ' এইটো যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। এতিয়া মই পটাপট চব্জিটো কাটি লওঁ। কাটি বেছি একো নকৰোঁ, জাষ্ট বইল কৰি বনাই দিম। ঠিক আছে, মই কাটি লৈছোঁ তেতিয়াহ'লে পটাপট। এতিয়া মই চব্জিখিনি কাটি ল'লোঁ। কাটি লোৱাৰ পিছত ইয়াতে দি দিলোঁ। দি দিয়াৰ পিছত ইয়াৰ লগত মই নহৰু দি দিম। তেনেকুৱাতে এনেকৈ কাটি দি দিছোঁ, এতিয়া দেৰি হৈছে। চ' এনেকৈ কাটি দি দিছোঁ। এতিয়া অলপ পানী দিম। পানী বহুত বেছি নালাগে, জাষ্ট এনেই থুপথুপীয়া হোৱাকৈ অকণমান দিলেই হ'ল। এতিয়া হালধি অলপ দি দিছোঁ, অকণমান হালধি। এতিয়া নিমখ দি দিম। এতিয়া হুইচেল মাৰিবলৈ দিম, মোটামুটি 5-6টামান হুইচেল মাৰিবলৈ দিম। সেইটো হুইচেল মাৰি মানে মই আটাকেইটা কাটি লওঁ, আৰু আটাটো মই পূৰা হাতৰ জোখত দিওঁ। আমাৰ কাৰণে 9খন ৰুটি লাগে, 9খন হাজবেণ্ডে 3খন, দেউতাক 2টা, মোৰ 2টা আৰু মাৰ 2টা। আৰু গতিকে মই এনেকৈ লওঁ, দুমুঠিত, মোৰ হাতৰ দুমুঠিত এখন। 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু অকণমান বেছিকৈ লৈ লওঁ। এনেকৈ ল'লে কি হয়, আটাবিলাক থাকি নাযায়। ৰুটি যদি আমি মুঠিৰে বেছি কেতিয়াবা থাকি গ'লে ভাল নালাগে। পিছত ঠাণ্ডা হ'লে মই ৰুটি বনাই বেয়া পাওঁ, বা ফ্ৰিজত থৈ ৰুটি বনাই বেয়া পাওঁ। মই গৰমে গৰমে সদায় কৰি ভাল পাওঁ। ত' মই এনেকৈ হাতৰ জোখত লওঁ, আৰু এতিয়া ৰুটিবিলাক মাৰি লওঁ। মাৰি মই আপোনালোকক চব্জিটো কেনেকৈ বনাওঁ সেইটো এবাৰ দেখাই দিম, ঠিক আছে। এয়া চাওক, মোৰ ৰুটিৰ লাড্ডুকেইটা কি জোখত হৈছে। 3টা, 5টা, আৰু এই 2টা একদম সৰু, দেউতাই বেছি ডাঙৰকৈ নাখায়। দেউতাই মানে সৰু সৰু, এটা হাজবেণ্ডৰ, সেইকেইটা মাৰ, আৰু সেই 2টা একদম জোখত হৈছে। অকণমান বেছি লৈছোঁ, সেইটো অলপ কৰি, সেইটো মই বেছিকৈ লওঁ কাৰণ মই চৰাই আহে, চৰাইৰ কাৰণে অকণমান ৰুটি এখন বনাওঁ কেতিয়াবা, মানে চৰাইক দিবলৈ কাৰণে। চ' এনেকৈ আপোনালোকে ল'ব, মানে মোৰ নিচিনা যদি মোৰ দৰে হাত হ'লে আপোনাৰ দুমুঠি লাগিব এখন ৰুটি হ'বলৈ কাৰণে। তেতিয়া আপোনালোকৰ ৰুটি কেতিয়াও বাচি নাযায়। মানে যিসকলে ঠাণ্ডা হ'লে, এতিয়া গৰম দিনত ফ্ৰিজ নাথাকিলে দিগদাৰ হৈ যায়, ঠাণ্ডা গৰম গোন্ধাই যায়, আৰু ৰুটিটো বনাই থ'লেও খাবলৈ পিছত বেয়া হৈ যায়। চ' সেইসকলৰ কাৰণে মই ভাবোঁ এইটো বহুত সুবিধা হ'ব, এইদৰে বনালে মানে বহুত সুবিধা হ'ব, ঠিক আছে।
এতিয়া ফাইনেলি হৈ গ'ল মই চাহ বনাই লৈছোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট এয়া আমাৰ হৈ গ'ল বাকী ৰাইজসকলে খালে আৰু মই বৰ্তমান বাকী আছোঁ এতিয়া বহুত ভোক লাগিছে খাই লওঁ সোনকালে তাৰ এতিয়া সময় বাজিল 10:30 আৰু ফাইনেলি মই ব্ৰেকফাষ্ট কৰি মেলি আজৰি হ'লোঁ আজৰি হৈ এতিয়া অকণমান বিচনাত ফেনখন দিব পাহৰিছোঁ ফেনখন দি অলপ বিচনাত আৰাম কৰি লওঁ তাৰপিছত ৰুমটোত কাম কৰিব বাকী আছে এইবিলাক চিজিল কৰিব অলপ বাকী আছে সেইবিলাক চিজিল কৰিম অকণমান ৰেষ্ট কৰি লওঁ বহুত ভাগৰ লাগি গৈছে ৰাতিপুৱাৰ পৰা বহুত কাম কৰিলোঁ আজি এতিয়া চব্জিটো খাই বহুত বেয়া লগা নাছিলে আপোনালোকে খাই চাব এতিয়া পেপাৰখন দেউতাহঁতৰ ৰুমত আছে এতিয়া পঢ়োঁ পেপাৰখনত কি আজি বাতৰি দিছে আজি কাতি বিহু হয় লগতে আকৌ নৱৰাত্ৰিও হয় চবৰে মই মিলি থুলি হৈ আছে নহয় জানো ঠিক আছে মই এতিয়া পেপাৰ পঢ়ি ল'ম বাই বাই শুইয়ে পেপাৰ পঢ়িম আচলতে অকণমান আৰাম কৰিম নেকি শুইয়ে পেপাৰ পঢ়িম এতিয়া সময় বাজিছে 1:10 আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল আৰু মই গৈ আছোঁ আজি কাতি বিহু বুলি এটা পিঠাগুড়ি কেক বনাবলৈ আৰু কেকটো মই পিছত আপোনালোকক সন্ধিয়া চাহৰ লগত খাই দেখাম বাৰু ঠিক আছে ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া বোৱাৰী সাজত পৰা ৰেডি হ'লোঁ চাকি দিবলৈ কাৰণে সন্ধিয়া এতিয়া চাকি দিবলৈ যাম ইমান গৰম বাপৰে চাওচোন ঘামি কি অৱস্থা হৈ গ'লোঁ গৰমৰ কোবত ভগৱান আৰু তাতে এন্ধাৰ হয় লাইটটো নাই লাইটটো ফিউজ হৈ থাকিলে বেছি কথাটো গুৰুত্ব দিয়া নহ'ল আগতে গতিকে ভালকৈ দেখাই নাপাব তেওঁলোকে এতিয়া আমি চাহ খাওঁ চাহ বনাওঁ এতিয়া বহুত গৰম উঠিছে আজি বহুত গৰম পৰিছে চাগে দেই চাহটো খাই লওঁ এতিয়া এখনতে ধৰি থাকিব লাগে যে ফোনটো সেইকাৰণে আচলতে বহুত দিগদাৰ হৈছে উপায় নাই নধৰিলোঁ এতিয়া চাহটো খাই লওঁ অকণমান সময় পিছত আকৌ লগ পাই আছোঁ যে মই কেকটো বনাইছিলোঁ আপোনালোকক চাহ খাওঁতে দেখাম বুলি কৈছিলোঁ কেকটো আচলতে দেখাবলৈ কি হ'ল এতিয়াই দেখাই দিছোঁ মই আলহী আহিলে ল'ৰালৰিকৈ চাহ দিলোঁ সেইকাৰণে দেখুওৱা নহ'লেই এয়া চাওক এয়া ধুনীয়া হৈছিলে খাবলৈ বহুত টেষ্টি হৈছিলে বনাই মই কেতিয়াবা মই পিছত ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত ঠিক আছে হৈ গ'ল এতিয়া আলহীও চাহ খালে আমিও খালোঁ খাই মেলি আজৰি এয়া শৰাইখন আনি থৈ দিলে তাৰ পৰা ফ্ৰেণ্ডছ এটা কথা ক'ব পাহৰি গ'লোঁ মই এতিয়া এডিট কৰিব সময়তহে দেখা পালোঁ যে মই যি তৰকাৰী বনাইছিলোঁ তৰকাৰীটো প্ৰথম অংশখিনি আচলতে কেমেৰা শ্বুট নহ'লেই মানে কি হ'ল তেতিয়া মই আচলতে কেমেৰাটো অন কৰিবলৈ পাহৰি গ'লোঁ সেইকাৰণে এতিয়া জনাই দিব বিচাৰিছোঁ তাতে আপোনালোকে অলপ পিঁয়াজ দিব যেনেকৈ আৰু অলপ মিঠাতেল দিব আৰু জিৰা গুড়ি কেইটামান দিব গোটা ধনিয়া দুটামান দিব দুটামান দি ভাজিখিনি দি দিলে হৈ গ'ল তাৰপিছৰখিনিতো দিয়াই আছে সেইখিনি চাই ল'ব ঠিক আছে কাতি বিহু আমি কিয় উদযাপন কৰোঁ এইটো সকলোৱে জানেই তথাপিতো মই আপোনালোকক ক'ব বিচাৰিছোঁ আচলতে অসমৰ 90% মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল হয় গতিকে আমাৰ গোটেইকেইটা বিহুৱেই কৃষিকৰ্মৰ লগত জড়িত আৰু বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণে তেওঁলোকৰ নামাকৰণ কৰি কাতি বিহু উদযাপন কৰে
আৰু আহিন আৰু কাতি মাহৰ দুমাহীত যেতিয়া পথাৰত ধানে গেৰ মেলিবলৈ আৰম্ভ কৰে, অৰ্থাৎ লখিমী সগৰ্ভা হৈ পৰে, তেতিয়াই আমি কাতি বিহু পালন কৰোঁ। আৰু কাতি বিহু বুলি ক'লে মোৰ মনলৈ প্ৰথমে আহে, আমি সৰুতে ক'লা তুলসী পুলি, ডাঙৰ এটা ক'লা তুলসী পুলি ৰুইছিলোঁ। তাৰ কাষত এটা ধুনীয়া মাটিৰ ভেটি দিছিলোঁ ওখকৈ, যিটো গোবৰ আৰু মাটিৰে লেপিছিলোঁ। ইয়াৰ উপৰি সন্ধিয়া হ'লে চাকি জ্বলাওঁ, মাহ প্ৰসাদ দিওঁ। আৰু আমাৰ উজনি অসমত কি হয়, মোৰ ঘৰ যোৰহাটত হয়। উজনি অসমত এটা আমি যেতিয়া সৰু আছিলোঁ, 6-7 বছৰীয়া আছিলোঁ, তেতিয়া আমি চাদৰ মেখেলা পিন্ধি যাওঁ। চাদৰ মেখেলা পিন্ধি আমাৰ চুবুৰীটোত যিমান কেইঘৰ মানুহ আছে, প্ৰত্যেক ঘৰলৈকে আমি যাওঁ আৰু নাম গাওঁ। তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। এনেদৰে নাম গাই গাই আমি বহুত মাহ প্ৰসাদ আনোঁ। আমি পলিথিন বেগ লৈ যাওঁ আৰু তাতে মাহ প্ৰসাদবিলাক ভৰাই ভৰাই আনোঁ। মোৰ এতিয়াও মনত পৰে সেইবিলাক কথা। কিন্তু সময়ৰ সোঁতত এতিয়া সকলোবিলাক হেৰাই গৈছে। এতিয়া গাঁৱলীয়া সমাজ ব্যৱস্থাটো এইবিলাক প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিছে। গতিকে আমি এইবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে য'ত আছে, কাৰণ পিছৰ জেনেৰেশ্যনক এইবিলাক আমি দেখাবলৈ এতিয়া আমাৰ হাতত বহুত সুবিধা আছে। এইটো কথা কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু বহুত ভাল লাগে আচলতে, সেইকাৰণে মই কৈছোঁ। আৰু ইয়াৰ উপৰিও কি হয়, অহা মাহত যিহেতু আঘোণ মাহ হ'ব, এতিয়া ধান মোটামুটি পকিবলৈ আৰম্ভ কৰিছে। গতিকে পথাৰত যাতে অনিষ্ট কৰিব নোৱাৰে পোক পৰুৱাই, সেইকাৰণে আকাশবন্তি জ্বলাওঁ, তাতে যাতে পোক পৰুৱাবিলাক আহি জাহ যায়। আৰু ইয়াৰ উপৰিও এটা লোকবিশ্বাস আছে সমাজত, অসমীয়া সমাজত, সেইটো হৈছে ব্ৰহ্মাই আচলতে জীৱবিলাকক বিপদৰ পৰা ৰক্ষা কৰিব বুলি ভাবি আমি পূজা কৰোঁ তেখেতক। কিন্তু সেই পৰম ব্ৰহ্ম বিষ্ণুৱে কি কৰিছিলে, শংখচূড়ৰ পত্নী বীৰিন্দা দেৱীক শংখচূড়ৰ ৰূপ লৈ তেখেতৰ সতীত্ব হৰণ কৰিছিলে। আৰু বীৰিন্দা দেৱীয়ে খঙতে অগ্নিশৰ্মা হৈ শিৱৰ জটাত তুলসী ৰূপে সৃষ্টি হ'ল আৰু অভিশাপ দিলে যে মৰ্ত্যত বিষ্ণুৰ যি পূজা হ'ব, সেই পূজাত তুলসী অবিহনে কেতিয়াও সাৰ্থক হ'ব নোৱাৰে। আৰু তেতিয়াৰ পৰাই তুলসী পূজা কৰা হয় আৰু বৰ্তমানো কৰি আছোঁ আমি। আৰু ভৱিষ্যতেও আমাৰ যেতিয়ালৈকে সমাজ ব্যৱস্থা জীয়াই থাকিব, তেতিয়ালৈকে আমি তুলসী পূজা কৰি থাকিম। আচলতে মোৰ ফালৰ পৰা ক'বলগীয়া এইখিনিয়ে আছিলে। আৰু যদি কিবা আছে মই বিশেষ নাজানো, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰে আপোনালোকৰ লগত একেলগ হোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।